মই অভিনেতা। তোমাৰ কটু ভাষাই মোক আঘাত নকৰে। আঘাত কৰে মনত আলোড়িত গুঞ্জৰিত কাহিনী উপকাহিনী। অন্ন বস্ত্ৰ বাসস্থানৰ অভাৱ প্ৰভাৱত প্ৰয়োজনীয় মান সন্মানত নাকান্দে মনে। যদি কান্দে কান্দে কৰ্ণই, কান্দে অৰ্জুনে, ইডিপাছ কালিদাস নতুবা হেমলেটে, নতুবা গৰ্জি উঠে কংস মহাৰাজে, শ্বাহজাহানে। ক'ৰবালৈ ওলাওঁতে সুদা পেটে যাব নালাগে, এই কথা মায়ে কয়। সেয়ে পঁইতা ভাত আৰু আলু পিটিকাৰ আশীৰ্বাদত পৰিচালক আৰু প্ৰযোজকৰ সন্মুখত মই দুৰ্দান্ত যুৱক। পেটত গামোচা বন্ধা দিনাখনো ৰজাৰ অনুভূতি নেৰোঁ। আচ্ছা, অভিনেতাবোৰ বাৰু কেনেধৰণৰ হয়? দুটা ভৰি সিহঁতৰ নাথাকে আৰু দুখন হাত? মাটিত সিহঁতে খোজ নাকাঢ়ে নেকি? নতুবা দ্বিতীয় মগজুটো জানো সিহঁতৰ থাকে? নাথাকে বাবেই নাকান্দো। কান্দে ৰোমিঅই, কানে মণিমুগ্ধই, নতুবা জংকিয়ে। পুহ মাহত ষ্টেচনত কপে জেক, ভোকত থাকে এলকেমিষ্টজন। হেৰুৱাবোৰ উকা কাগজত চপাই তাৰেই পাখি বনাই সপোনবোৰ উৰে গৰুৰ পক্ষীৰ দৰে। ত্যাগবোৰ স্বীকাৰ কৰি তাকেই লেকাম বনাই আশাবোৰো দৌৰে ঘোঁৰাৰ দৰে। তাৰপিছতো কিয় হাঁহে কংসই? কোনেও নুবুজে। কিয় হাঁহে ধীৰে নে তাকো নুবুজে। পৰিয়ালটোৱেইতো মোৰ ঘৰ নহয়। অখ্যাত শিল্পীও মোৰ তেজ বঙহৰ। নতুবা বানপানীত উঠি যোৱা ঘৰবোৰ, ডাষ্টবিনৰ পুতেকবোৰ। মই অভিনেতা। মোৰ ভগৱান খ্যাত অখ্যাত শিল্পী। ৩৩ কোটি দেৱতাৰ ভিতৰত আছে মুখামূৰ্তি বনোৱাজন, ঢোল পেঁপা বজোৱাজন, ডলা চালনী বনোৱাজন, সন্ধ্যা বাঁহী বজোৱা অচিনাকিজন, ইত্যাদি ইত্যাদি। জীৱনৰ পণ আৰু কঠোৰ সংঘৰ্ষত সকলো হেৰাই হেৰুৱাৰ পাছতো আকৌ কাঢ়ি নিব বিচাৰে সময়ে শেষকণো, শেষৰ শেষকণো। নিৰ্জীৱ নিথৰ খৰ্গহাৰা গড়ৰ দৰে পৰি থকাৰ পিছতো শান্তিৰে শুবলৈ নিদিয়ে আকাশখনে। নতুন গজালি মেলে শংকৰ গুৰুৰ হাতেৰে, ভৰত মুনি নতুবা ষ্টেনিস্লাভস্কি, চেখভ, ক্ৰতৱস্কিৰ হাতেৰে, আৰ্ট্ৰৰ হাতেৰে, জ্যোতিৰ হাতেৰে। মই অভিনেতা। ভগৱানক প্ৰশ্ন কৰ, উত্তৰ পাবি। আকবৰৰ সমাধি কিয় কবি? কুতুব মিনাৰৰ চূড়া কিয় কবি? অশোক স্তম্ভ কিয় কবি? কিহৰ বাবে হিন্দু, কিহৰ বাবে